প্ৰিন্স মিডিয়াৰ মোৰ প্ৰত্যেকজন বন্ধু বান্ধৱীলৈ এইবাৰৰ শুভ ঈদুজ্জোহা উপলক্ষে আন্তৰিক শুভেচ্ছা যাচিছোঁ। পোনপ্ৰথমে বিশেষকৈ প্ৰত্যেকজন বন্ধুৰ এইবছৰৰ যিটো আমাৰ কুৰবানী ঈদ, এই ঈদ যাতে শান্তিপূৰ্ণ আৰু সম্প্ৰীতিৰে ভৰা, মৰম চেনেৰে অতি মাধুৰ্যপূৰ্ণ এখন ঈদ উৎসৱ উদযাপন হয়, তাৰেহে আমি জলেশ্বৰ সমষ্টিৰ যুৱচামে কামনা কৰিছোঁ। বিশেষকৈ মই প্ৰত্যেকটো ক্ষেত্ৰ অধ্যয়ন কৰা আৰু সংযুক্তভাৱে জড়িত থকা ওতঃপ্ৰোতভাৱে সম্ভৱ নহয় যদিও ঈদৰ শুভেচ্ছা আৰু অভিনন্দন যাচাৰ লগতে মই বিশেষকৈ কুৰবানী ঈদ সম্পৰ্কে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বিৰূপ বদৰুদ্দিন আজমল ডাঙৰীয়াই যি ধৰণৰ বিৰূপ মন্তব্য কৰিছে, তেখেতৰ মন্তব্যক 100ৰ ভিতৰত 100% তুলাধনা দি তেওঁক প্ৰত্যাহ্বান জনোৱা বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আলী আকবৰ, প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক মই বাৰুকৈ ধন্যবাদ যাচিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। তেনেকুৱা শক্তিশালী মনৰ পুৰুষ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰত্যেকৰে ঘৰে ঘৰে জন্ম হ'ব লাগে বুলি মই নিজে একটা অনুভৱ কৰিছোঁ। বদৰুদ্দিন আজমল বিগত 16 বছৰৰ যি সাম্প্ৰদায়িক ৰাজনীতি কৰি যি পলাৰাইজ কৰি আমাৰ মানুহক ভমৰা কৰি তেওঁ ভোট লৈ ৰাজ কৰি আছে আমাৰ ধুবুৰী লোকসভা সমষ্টি এলেকাত, সেই ৰাজৰ পৰিপ্ৰেক্ষিতত তেওঁ সময় আৰু সুযোগ মতে তেওঁ স্বাৰ্থ সিদ্ধি কৰাৰ কাৰণে যিকোনো ধৰণৰ কথা ক'ব পাৰে। তাৰে জ্বলন্ত প্ৰমাণ আমাৰ এইবাৰ বছৰৰ যিটো কুৰবানী ঈদ সম্পৰ্কে তেওঁ মন্তব্য কৰিছে, সম্পূৰ্ণৰূপে তাৰেহে প্ৰমাণ হৈছে। বদৰুদ্দিন আজমল মুছলমান সংখ্যালঘু সমাজৰ কোনো ঠিকাদাৰ নহয় আৰু তেওঁ কোনো অভিভাৱক নহয়, এয়া আমাৰ স্পষ্ট কথা, স্পষ্টকৰণ। তেওঁ নিজকে মুছলমান সংখ্যালঘু সমাজৰ অসমৰ তেওঁ নিজকে যদি অভিভাৱক স্বৰূপ হিচাপে ভাবিছে, তেওঁ কল্পনাহে কৰিছে, আকাশতহে চাং পাতিছে, তাৰ বাহিৰে একো নহয়। তেওঁৰ এটা মূৰ্খামী এটা সিদ্ধান্তহে তেওঁ উপনীত হৈছে। সেই গতিকে আমি ধুবুৰী লোকসভা সমষ্টিৰ প্ৰত্যেকজন মানুহ বদৰুদ্দিন আজমলৰ আহ্বানক জিৰ' ডাউন কৰি দেখুৱাই দিম। আহি থকা সময়ত সেইদিন আহি আছে আৰু আমি ধুবুৰী লোকসভা সমষ্টিৰ মানুহে সংবিধান মানি চলিম। চৰকাৰে দিয়া ৰুল ৰেগুলেশ্যন, চৰকাৰে দিয়া নীতি নিয়ম মতে পূজাই হওক, ঈদ হওক, সকলো ধৰ্মীয় অনুষ্ঠানে আমি পালন কৰি যাম। বদৰুদ্দিন আজমলৰ কোনো ৰুল ৰেগুলেশ্যন আমাৰ প্ৰয়োজন নাই, আমাৰ ফ'ল' কৰাৰ দৰকাৰ নাই। সেয়ে আমি আশাহে কৰিছোঁ শান্তিপূৰ্ণ সম্প্ৰীতিৰে ভৰা ঈদ উদযাপন হ'ব গোটেই নামনি অসমত। সেয়ে আমাৰ প্ৰিন্স মিডিয়া লৱাৰ আছাম বুলি কথা, প্ৰিন্স মিডিয়া লৱাৰ আছামৰ যোগে এই আশাহে আমি কৰিছোঁ ধুবুৰী অঞ্চলৰ প্ৰত্যেকজন যুৱ বন্ধুৰ ওচৰত। ধন্যবাদ সদয় শাখত প্ৰত্যেকজন যুৱ বন্ধুলৈ আগন্তুক ঈদ উপলক্ষে পুনৰ এবাৰ শুভেচ্ছা যাচি শেষ কৰিছোঁ।